সুমেয়া দেৰি কৰিলি দেখোন টাইমত এবাৰ নাৰা হ'ব দে তাই একদিনে দেৰি কৰিছি তোৰনো ইমান ধৰ ফৰে নি উঠে না তাক লাগি হা কাক মাইনে কৈছে হা মাদাৰ জাত চুপ দে হ'ব দে কাইলৈ এটা বন্ধ কৰ আজি ইমান কম চলি আৰু চলি আনে নেকি দে এতিয়া তহঁতে নিজৰ এটেণ্ডেঞ্চ দি মোক ৰাহুল প্ৰেজেন্ট স্যার হুলু লুপু টিনা ও রসুন ডিম্পু ক'ত সি আনাই দেখো কণ্ডল রাকেশ দীপক তে কিয় নাই মলয়া স্যার অঙ্কুর মাষ্টরে মলা বাইদেউক পুলি দিছি কোন অঙ্কুর মাষ্টরে বিকাশ স্যার সত্ৰ অন্ধা ভৰি চেলাইন দিব লগা হৈ গৈছে তাতে আৰু গৰীব ঘৰৰ চলি চায়েন্সৰ লাখ কোপাতে কি হ'ব তাৰ দে এতিয়া আমি ক্লাছ আৰম্ভ কৰোঁ দে প্ৰথমতে কৈছোঁ কোনে হোমৱৰ্ক কৰছা তাইও মাত নেদা দেখুৱে কি হ'ল হোমৱৰ্ক কৰছা নে নাই তহঁতে তই ৰাহুল তই কৰছা না কালি মোৰ কিডনীত জ্বৰ উঠিছিল স্যাৰ সেইকাৰণে কৰিব নোৱাৰিলোঁ হোমৱৰ্ক আজি কৰি কিনে কালি দিম দিয়ক হুলু লুপু হাই পাইছা দে কৈছোঁ তই কৰছা নে নাই কিয় কৰা নাই একো সেই কেছটোৰ লগত হোমৱৰ্কৰ কি কানেকশ্যন তোৰ কৈছোঁ তে কি হ'ল তাতে মাষ্টৰে সৰু হৈছে ছাত্ৰ কি ডাঙৰ হ'ব ইয়াতে ভৰি লাভ নাই লো